UPPL long live! Long live! Long live! UPPL long live! Long live! Long live! Hitesh Mujumdar long live! Long live! Long live! Hitesh Mujumdar long live! আমি জিলা মুছলপুৰ জিলা মুখ্য কাৰ্যালয়ত আমি ইয়াত সমবেত হৈছোঁ। আহি থকা অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক দাবী কৰি পেলাই আজি ইয়াত জিলাৰ সকলো সদস্য ইয়ুথ ওমেন আমাৰ সকলো চেল ইয়াত উপস্থিত আছে আৰু সেইকাৰণে আমি ইয়াত সমবেত হৈছোঁ। সৌদিনা আমাৰ প্ৰথম UPPL দলৰ প্ৰথম প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল আৰু বাক্সা সমষ্টিৰ কাৰণে এদিনা ঘোষণা কৰা যিহেতু নহ'ল, এইটোৰ কাৰণে আমাৰ দলীয় কৰ্মীবৃন্দই আজি দুখিত হৈ আছে যে আমাৰ কি কাৰণত মানে সেইদিনা ঘোষণা কৰা নহ'ল। আজি মই ইয়াত এজন প্ৰত্যাশী বা প্ৰাৰ্থী হিচাপে মই দলৰ পৰা প্ৰাৰ্থিত দাবীদাৰ আৰু সেই মৰ্মে কেন্দ্ৰীয় কমিটিৰ কথা মতে আমি কাম কৰি আহিছোঁ আৰু ৰাইজৰ লগত আমি সম্পৰ্ক কৰিছোঁ আৰু অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন জনাবলৈ আজি ওলাই আহিছে। গতিকে আমি আশা কৰিছোঁ কেন্দ্ৰীয় নেতৃত্বই বা আমাৰ মাননীয় প্ৰাক্তন চিফ আৰু বৰ্তমান MP আৰু আমাৰ সদস্য BTCৰ MCLA হয় আৰু আমাৰ সভাপতি শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে অতি সোনকালে আমাৰ বাক্সা সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব লাগে, যাতে আমি প্ৰকাশ কৰিব পাৰোঁ ওচৰলৈ যাব পাৰোঁ। ইয়াৰ কাৰণে সেই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ প্ৰাৰ্থিত্ব দাবীদাৰ অকল ময়ে নহয়, ৰাকেশ ব্ৰহ্ম সৌদিনালৈ 7 দিনমান আগত প্ৰাৰ্থিত্ব বিচাৰিলে। তাৰপিছত আমাৰ ষ্টেণ্ডিং বিধায়ক ভূপেন বড়ো ডাঙৰীয়া আছে আৰু আমি সেইখিনি সকলোকে জানো, ইয়াৰ লগতে ময়ো এজন হয়। ইয়াৰ ভিতৰত আমাক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে বহুমাহ আগত আমাক প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই মৰ্মে আমি ৰাইজৰ ওচৰত গৈছিলোঁ। এতিয়া আমি আশা কৰিছোঁ যে নিশ্চয় ইয়াত উচিত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ৰাইজৰ জনমত নিশ্চয় কেন্দ্ৰীয় কমিটিয়ে ইয়াত ছানবিন কৰিব যে ৰাইজে কাৰ পক্ষত আছে। মই ৰাকেশ ব্ৰহ্ম নাইবা আমাৰ ডাঙৰীয়া বিষয়ে ক'ব বিচাৰিছোঁ। আমাৰ কেন্দ্ৰীয় কমিটি তথা প্ৰমোদ বড়ো ডাঙৰীয়া সভাপতি, এখেতৰ নিৰ্দেশ মৰ্মে আমি অঞ্চলৰ কাম কাজ কৰি আহিছোঁ, দলক শক্তিশালী কৰিছোঁ। ইয়াৰ কাৰণে আমি আশাবাদী, আজিও আমি টিকেটৰ কাৰণে আমি ৰখি আছোঁ। এইটো অৱশ্যে দলৰ সিদ্ধান্ত বুলি মই নাভাবোঁ। দলে কেতিয়াও কাকো তেনেকুৱা সিদ্ধান্ত দিয়া নাই বা মোক আৰু কাৰোবাক ভূপেন বড়োক বা তেনেকুৱা কথা দিয়া নাই। দলৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ এটা চিলেকশ্যন কমিটি আছে, বাছনি কমিটি আছে। সেইমতেহে প্ৰাৰ্থিত্বটো ৰাইজৰ মাজত বা দলে কাক বেছিকৈ বিচাৰে এই কথাটো সেই দলহে সিদ্ধান্ত কৰিব। এইটো স্বাভাৱিক কথা। আমি একে দলত থাকি যদি 2-3জনে প্ৰাৰ্থিত্ব বিচাৰে, নিশ্চয় ইয়াত ঘোষণা নোহোৱালৈকে ৰাইজে অলপ বিভ্ৰান্তিত আছে
আজি তাকে আমি অপেক্ষা কৰি আছোঁ যে আজি আমি গম পাইছোঁ যে অতি সোনকালে প্ৰাৰ্থী ঘোষণা কৰিব বুলি আমি গম পাইছোঁ। যদি আপোনাক কেন্দ্ৰীয় নেতৃত্বৰ প্ৰাৰ্থী হিচাপে প্ৰস্তুত কৰে তেতিয়া আমি জয়লাভ কৰিব বুলি কিমান শতাংশ? 100% আমি নিশ্চিত যে ইয়াত মোৰ আত্মবিশ্বাস হৈছে। আমি ইয়াত চুকে কোণে সকলো প্ৰান্ততে ঘূৰিছোঁ, সকলো জনগোষ্ঠী ধৰ্মীয় লোকসকলৰ লগত, সংগঠনৰ লগত, ইণ্ডিভিজুৱেলৰ লগত আমি সকলো লগতে আমি সম্পৰ্ক কৰিছোঁ। আনপিনে দিহিৰা ব্লক কমিটি আৰু নাইবা ককলাবাৰী ব্লক কমিটি, মচলপুৰ বিষয়ববীয়াসকল প্ৰাইমাৰী কমিটিৰ লগত আমি সম্পৰ্ক কৰিছোঁ। সকলো মোৰ প্ৰতি সহানুভূতি থকাটো এখেতসকলে প্ৰকাশ কৰিছে। এই গতিকে মই আত্মবিশ্বাসী, যথেষ্ট মই বিশ্বাসী জিকিম বুলি। এই কথাটো এতিয়া আমি ক'ব নোৱাৰোঁ। আমি দলৰ কাম কাজ কৰি আছোঁ আৰু আমি আশা কৰোঁ দলে নিশ্চয় উচিত সিদ্ধান্ত গ্ৰহণ কৰিব। সেই ক্ষেত্ৰত এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে আপোনাক কেনেকৈ সৃষ্টি কৰিব পাৰে? এনডিএৰ যিগৰাকী যিহেতু আপোনাৰ ইয়াত BPF আৰু বিজেপিৰ মাজত বুজাবুজি হৈছে, সেই মৰ্মে ইয়াত বিজেপিৰ প্ৰাৰ্থিত্ব নাথাকিব। মই নাভাবোঁ যে ইয়াত বিৰোধী বিজেপিসকলে কি কৰে এইটো হ'ল এখেতসকলৰ দলৰ সিদ্ধান্তৰ কথা। যদি আমি আমাৰ দলৰ হৈ আমি কাম কৰি আছোঁ আৰু দলে নিজাববীয়াকৈ আমি যিহেতু 15টা সমষ্টিত 15টাতে মানে প্ৰতিদ্বন্দ্বিতা কৰিব, ইয়াৰ কাৰো লগত কথা আমি কোনো বিজেপি বা BPF কি কৰিব সেইটো কথা আমি এইটো ক'ব নাযাওঁ। আমি অকলেই এতিয়াও চলি আছে, কথা বাৰ্তা চলি আছে বিভিন্ন দলৰ লগত। হয়তো সেইটো দলে সিদ্ধান্ত গ্ৰহণ কৰিব, ওপৰ মহলে সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি বাক্সা সমষ্টি আৰু UPPL হিচাপে আমি দলৰ কথা জানো আৰু দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম।